हेलो फ्रेंड्स वेलकम टू आवर यूट्यूब चैनल मकिबुल टेक। आजिर এই ভিডিওতে আমি আলোচনা কৰিম যে এনেকুৱা এটা এপৰ বিষয়ে যেটো এপত তোমালোকে যদি ভিডিও আপলোড কৰা তোমালোকৰ কেৱল পইচা কাৰণ ইয়াত তোমালোকৰ এনেকুৱা নহয় যে মনিটাইজেশন কমপ্লিট কৰিব লাগিব, তোমালোকৰ 1000 সাবস্ক্ৰাইবাৰ কৰিব লাগিব, লগতে 4000 ওয়াচ টাইম কৰিব লাগিব। ইউটিউবৰ নিচিনা নহয়, একেবাৰে ডিফারেন্ট। অৰ্থাৎ পোনপ্ৰথমে যেতিয়া ইউটিউব আহিছিল ঠিক এনেকুৱা ধৰণে অফাৰ দিছিল। বৰ্তমান সময়ত এই এপটোত এনেকুৱা ধৰণৰ অফাৰ আহিছে। নতুন এপ যেহেতু একেবাৰে ইজি এপ হয় তোমালোকে ইউজ কৰিবলৈ, বাট ইয়াতে তোমালোকৰ কি হ'ব অলপ এডছে দেখা দিব। সো তোমালোকে যদি ভিডিও আপলোড কৰা লগতে মনিটাইজেশন পলিসি তোমালোকে মানি চলিবা। ইয়াত যিখিনি পলিসি দিয়া আছে তোমালোকে যেতিয়া কোনো ধৰণৰ ইলিগেল ভিডিও আপলোড নকৰিবা, তোমালোকে 18+ কন্টেন্ট আপলোড নকৰিবা। যদি কৰা তেনহলে তোমালোকে তাত মেনশন কৰি দিবা। সো এপটোৰ নাম হল ফলো এপ। হয় বন্ধুরা, তোমালোকে ঠিকই শুনিছা। এই এপটোত কি আছে যে তোমালোকৰ মনিটাইজেশন কমপ্লিট কৰিবলৈ তোমালোকক জাস্ট তাত ক্লিক কৰিবা, তোমালোকক তাত শো কৰিব যে তোমালোকৰ 7 দিনৰ ভিতৰত চ্যানেলটো মনিটাইজেশন হৈ যাব। তোমালোকৰ মই দুটা চ্যানেল দেখুৱাম যে এই দুটা চ্যানেল বৰ্তমান সময়ত আৰ্নিং কৰি আছে। তোমালোকে এই দুটা চ্যানেলটো চাব পাৰা। সো যদি তোমালোকে ভিডিও আপলোড কৰা তোমালোকৰ জাস্ট ভিউজ আহিলে তোমালোকে কি কৰিব পাৰিবা আৰ্নিং কৰিব পাৰিবা। তোমালোকে ইয়াত ওয়াচ টাইম দেখুৱাব, তোমালোকে কিমান ওয়াচ টাইমত কিমান টকা আৰ্ন কৰি আছা। লগতে ইয়াত তোমালোকৰ কোনো ধৰণৰ ক্ৰাইটেৰিয়া নালাগে যে 1000 সাবস্ক্ৰাইবাৰ লগতে 4000 ওয়াচ টাইম হলেহে তোমালোকে মনিটাইজেশন কৰিব পাৰিবা, এনেকুৱা নহয়। জাস্ট তোমালোকে চ্যানেল ক্ৰিয়েট কৰি মনিটাইজেশনটো এপ্লাই কৰিব পাৰিবা। লগতে ইয়াৰ যিবিলাক পইচা তোমালোকে কামাবা, লগতে তোমালোকে যিবিলাক ডলাৰ কমাবা সেইবিলাক কি কৰিবা তোমালোকে মাই ওয়ালেট ক্লিক কৰি তোমালোকে বেংক একাউন্টত লব পাৰিবা। সো বন্ধুরা তোমালোকে কোনে কোনে ইউজ কৰিব বিচাৰিছা কমেন্টত জনাবা। সো এনেকুৱা টেক ৰিলেটেড ভিডিও চোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰিবা। ভিডিওটো এটা লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা যিজনে ভিডিও বনাই থাকে কিন্তু আপলোড কৰে বাট পইচা নাপায়। সো আজিৰ কাৰণে এইখিনিয়ে। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। ধন্যবাদ।